বহুত ভাল চলিছে আৰু বিজেপিৰ চৰকাৰ এইবাৰ BTCৰ হ'ব। কিমান আশা দিছে? আৰে 100%, ইয়াতো কি আশাৰ কথা আছে, এইবাৰ বিজেপি চৰকাৰ হ'লে আৰু। আচলতে আপোনাক মানে বিপি সমালোচনা কৰিছে, আপুনি বিপিখন বা বিভিন্ন ধৰণৰ কথা কৈছে, কি নাই তেওঁলোকে যিটো কৈছে সঁচা, কিন্তু বিভাজনৰ প্ৰয়োজন হৈছে। আজি যদি BPFক উৎখাত কৰিব লাগে, হাগ্ৰামাক যদি আমি শেষ কৰিব লাগে ৰাজনীতিকভাৱে, তেতিয়াতো বুদ্ধি দিয়া মানুহটোতো লাগিব। আৰু বিভীষণে যেনে কয় ৰামে আনৰ স্ত্ৰীক হৰণ কৰি আনিছিলে, আৰু তেতিয়া বিভীষণে ৰামক বুদ্ধিটো দিলে যে ৰাৱণক যদি ধ্বংস কৰিব লাগে তেতিয়া কি কৰিব লাগে, আৰু সেই হিচাপে ৰাৱণ শেষ হৈ গ'ল, বহুতৰ স্ত্ৰী বাচি গ'ল। নহ'লে সীতাৰ পিছত বা কাৰ আৰু হৰণ হৈ থাকিলে হয়। আজি হাগ্ৰামা ডাঙৰীয়া বা আমাৰ BPFৰে সেইটোৱে হৈছে, যিখিনি অন্যায় মানুহৰ মানে জাষ্টিছ পাব লাগে, অধিকাৰ পাব লাগে, আঁচনি পাব লাগে, এইবিলাক সঠিকভাৱে ৰূপায়ণ কৰিব পৰা নাই। গতিকে ৰূপায়ণ যদি কৰিব পৰা নাই, সেইটো যদি বহি থাকে 5 বছৰ 10 বছৰ হ'লেও আমাৰ আঁচনি বাস্তৱত নহ'ব। যদি নহয় BTCখন কি হ'ব? যদি তেওঁলোকে তাৰ পৰা যদি মানে কি কয় আঁতৰিব লাগে, কোনোবাতো আঁতৰাব লাগিব। তো আজি বিজেপি আহিছে আঁতৰাবলৈ, তো আঁতৰাব লাগিলে কি কৰিব লাগে সেইটো মই কৈ আছোঁ কথাটো। গতিকে বিবেচন যিটো ভূমিকা, এই ভূমিকাটো মই লৈ আছোঁ। আৰু মই যোনে যি নকওক যি নকৰক, ৰাইজৰ কাৰণে BTCৰ স্বাৰ্থত, BTCৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে মানে এই বদনামটো মই ল'ব পাৰোঁ। মাত্ৰ এইবাৰ BPF বা হাগ্ৰামাৰ নহয়, বিজেপিৰ চৰকাৰ হ'ব লাগে। আপুনি আগতে মানে চন্দ্ৰকান্তৰ নেতৃত্ব দিছিলে, আৰু ইয়াৰ পিছতে আঞ্চলিক দল মানে BPFত মানে যোগদান কৰি দীৰ্ঘদিন সময় BPFত আছিলে। এতিয়া বিভিন্ন ইয়াৰ দল সংগঠনে আশংকা কৰিছে যি ধৰণে মানে গেৰুৱা বাহিনী বা বিজেপিৰ আগ্ৰাসন, এই আগ্ৰাসনে ইয়াৰ আঞ্চলিকতাবাদী শক্তি বা আঞ্চলিকতাবাদী চিন্তাধাৰাৰ প্ৰতি বা যি ৰাইজৰ মাজত সমাজত বিভ্ৰান্ত এটা সৃষ্টি কৰিব বুলি এফচুকে ধৰি বিভিন্ন সংগঠনে ইতিমধ্যে আশংকা প্ৰকাশ কৰিছে। কি ক'ব আচলতে? আঞ্চলিকবাদী দলে আমাৰ কাৰণে কি কৰি আছিলে, অসমৰ কাৰণে ৰাইজৰ কাৰণে কি কৰি আছিলে, আৰু আজি বিজেপি অহাৰ কাৰণে ভয় খাই আছে। তোমাৰ আজি হাগ্ৰামা মহিলাই ডাঙৰীয়া BTCৰ মানুহ, তোমাৰ আজি BPF দল BTCৰ ৰাইজৰ দল আছিলে, BPFৰ গোটেই নেতাটো। তাৰপিছতো তুমি আজি BTCৰ মানুহে কিয় এটা পৰিৱৰ্তন বিচাৰিছে? যদি আঞ্চলিকবাদী মানে ৰাজনীতিটোৱে যদি সব সমস্যা সমাধান হ'লে হয়, আজি BTCত মানুহে কিয় দৰকাৰ হ'লে BTCতে নাথাকো, আমাৰ যদি অধিকাৰ সাব্যস্ত নহয়, এইলোকে ক'বলগীয়া কিয় হ'ল? গতিকে ৰাজনীতি দল একো নহয়, ৰাজনৈতিক দলত থকা ব্যক্তিসকলৰ ওপৰতহে চব নিৰ্ভৰ হয়। আজি এটা সময়ত কংগ্ৰেছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিলে, তেতিয়াও চবেই কৈছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যে তেওঁ অমুক নোপোৱাৰ কাৰণে সেইটো কৰিছে, অমুক হোৱাৰ কাৰণে সেইটো কৰিছে। তেওঁ BJP দলত সোমোৱাৰ লগে লগে যি BJP দলক অসমৰ মানুহে কেতিয়াও 7-8জনতকৈ বেছি বিধায়ক নবনাইছিলে, আজিতো গোটেই অসম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছ এৰি অহাৰ পিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজটো দেখি আছে। আৰু তাৰপিছত আজি 50-60জনতকৈও বেছি বিধায়ক, আৰু কালি পৰহি 100জন বিধায়ক মানে জিকাবলৈ BJPৰ ৰেডি হৈ আছে। গতিকে মানুহ আজি কাম কৰা মানুহ BJPত আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি আছে, AGP থাকোঁতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কি কৰিব পাৰিছিল? গতিকে ইয়াৰ যিবিলাক মানে ষ্ট্ৰেটেজি পলিচি, সেইটোৰ লগত ডিপেণ্ড কৰে। গতিকে আজিও ৰাষ্ট্ৰীয় ৰাজনীতি, আঞ্চলিক ৰাজনীতি একো নাই, এই ৰাজনীতিত কি ধৰণৰ মানুহ আছে সেইটোৰ ওপৰতে নিৰ্ভৰ। যদি মানুহ ভাল হয়, যিকোনো ৰাজনীতিৰ দলেও ভাল কাম কৰিব পাৰিব। BPF দলতো যদি ভৱিষ্যতত কোনোবা ভাল নেতা, ভাল ৰাইজৰ কাৰণে চিন্তা কৰা নেতা আহি যায়, BPF দলক কেতিয়াবা ভালকৈ ৰাইজৰ সমৰ্থন পুনৰ ঘূৰাই পাবলৈ সক্ষম হ'ব। আপুনি মানে চিভ হোৱাৰ আশাত মানে বিজেপি যোগদান কৰা বুলি কৈছে? এই যে আমাৰ চিন্তা কি খালি চিভ হ'ব কি হ'ব, চিভ হোৱা কি হোৱাৰ লগত আমাৰ কি মানে সম্পৰ্ক আছে? আমাৰ কথাটো হ'ল কি BTCত এটা ভাল প্ৰশাসন, যি প্ৰশাসনত কাৰাপশ্যন নাই, যি প্ৰশাসনত কমিশ্যন নচলে, যি প্ৰশাসনত সদায় ঠিকাদাৰক লৈ ফালি বহি থকা তেনেকুৱা পৰিৱেশ নহয়, এনেকুৱা ধৰণৰ প্ৰশাসন আমাক লাগে। আৰু সেই প্ৰশাসন অনাটোহে দৰকাৰ। কোনে চিভ হয় তাৰ লগত কোনো দৰকাৰ নাই। গতিকে বিশ্বজিৎ দৈমাৰীৰ ওপৰত চবেই ভাবিব যে BPF এৰি আহিছে, নিশ্চয় ভিতৰত কিবা আছে। সেই মানুহৰ সন্দেহ মই দূৰ কৰিব নোৱাৰোঁ, মোৰ কথা কিয় বিশ্বাস কৰিব? কিন্তু মই কাৰ্যৰ দ্বাৰা মোক প্ৰমাণ কৰিব লাগিব ভৱিষ্যতত। কিন্তু মই অহাৰ উদ্দেশ্যটো হ'ল আজিৰ দিনটোত BTCত যদি জনগণৰ কিবা ভাল হ'ব লাগে, তেতিয়াহ'লে চৰকাৰ সলনি হ'ব লাগিব, আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আৰু কোনো পদে BTCত থাকিব নালাগিব। মোৰ সেইটোৱেই অৰ্থ।